এটা কথা কিন্তু মই মানিছোঁ, যিবোৰ মানুহে সদায় যে ভিডিঅ' আপলোড কৰে, মানে অফিচ ব্লগ হওক, ট্ৰেভেলিং হওক, যিকোনো ৰিলেটেড নহওক, মানে সদায় যে ভিডিঅ' আপলোড কৰে, এইটো কাম কিন্তু সহজ নহয়। দিনটো অফিচত কাম কৰি কাজিয়া লাগি ৰ'দত ঘূৰি ফুৰি আহি ৰুমত একেবাৰে ভিডিঅ' বনাব মন নাযায়, মোৰতো শান্তিয়ে শুব মন যায়। তাৰ পাছতো এনেকুৱা কিছুমান মানুহ আছে যোনে ৰাতি 2-3 বজালৈ কষ্টৰে ভিডিঅ' এডিট কৰি আপোনালোকৰ মাজলৈ দি থাকে। সেইবোৰ মানুহক কিন্তু সঁচাকৈ মানিছোঁ, সিহঁতে কষ্ট কৰে, সেইকাৰণে তাৰ ফল পাইছে। বাৰু বাদ দিয়ক, ময়ো ভাবিছোঁ আজিৰ পৰা ময়ো কষ্ট কৰিম আৰু সদায় ভিডিঅ' আপলোড কৰিম। বাৰু ভাবিছোঁহে, কিমান সফল হওঁ নাজানো। আজি দেওবাৰ আছিলে, সেইটো কাৰণে ধুনীয়াকৈ ৰুমতে শান্তিয়ে লাঞ্চ কৰিলোঁ, মানে দুপৰীয়া ভাত সাজ খালোঁ, কাৰণ অফিচত থাকোঁতে শান্তি একো খাবই পোৱা নাযায়, ইমান কাষ্টমাৰ থাকে। বাৰু বাদ দিয়ক, মই ক'ত জইন কৰিছোঁ, ক'ত আছোঁ, আপোনালোকক লাহে লাহে সকলোবোৰ ধুনীয়াকৈ কৈ থাকিম। আজি দেওবাৰটো গ'ল, কাইলৈ সোমবাৰৰ কাৰণে নিজকে ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ, কাইলৈৰ পৰা ভিডিঅ' দিম, চাব হা আপোনালোকে। বাৰু আজিলৈ